নমস্কাৰ বন্ধু বান্ধৱীসকল আজি শ্বুটিঙৰ প্ৰথম দিনৰ দ্বিতীয়টো ভিডিঅ' শ্বুটিংবোৰনো কেনেকৈ হয় তাৰে কিছু দৃশ্য আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা জাহাজী কল এটা বইল ডিম 2 পিচ ব্ৰেডৰ সৈতে এক কাপ চাহেৰে মণিবুৱে ব্ৰেকফাষ্ট কৰি ল'লে লগতে বাকীসকলেও ব্ৰেকফাষ্ট কৰি ল'লে গাঁৱৰ ৰাইজ সকলোৱে আহি গোট খালেহি ভাইটি গোবিন্দ তামুলীৰ ঘৰত আমাৰ ৰাইজৰ যে কিমান মৰম মণিবুৰ প্ৰতি আইতা আহি পালেহি মণিবুক চাবলৈ মণিক চাব ইমান ভাল পায়নে মণিবুৱে জনপ্ৰিয়তা লাভ কৰিছে গোটেই অসমত নহয় উত্তৰ পূৰ্বাঞ্চলতে জনপ্ৰিয়তা লাভ কৰিছে আচ্ছা আচ্ছা ঠিক আছে 92 বছৰীয়া আইতাই হওক বা 8 বছৰীয়া মণিক চাবলৈ আহিছে সকলোৰে মুখত মণিবু মণিবু কি চোৱা বেহৰ বাৰী চোৱা খুব ভাল লাগে নি মণিবুক ভাল লাগে বহুত ভাল পোৱা তুমি চাব পাইছা নাই এতিয়া কি কৰি আছে মণিবুৱে কাম কৰি আছে অ এই মানুহ ঘৰত কাম কৰি আছে মণিবুক চাবলৈ হেঁপাহ আইতা দুগৰাকীয়ে বাধা দিয়া স্বত্তেও মণিবুৰ ওচৰ পালে এইগৰাকী দীপিকা বৰা 2 নং শান্তিপুৰৰ এগৰাকী বোৱাৰী অভিনয় কৰিবলৈ বহুত চখ জীৱনত প্ৰথমবাৰৰ বাবে বাপুকণৰ বিলয়ী সিৰিজখনত অভিনয় কৰিবলৈ মেকআপ লৈছে কিমান যে ভাল পাইছে তাই এইজনী ধৰ্মিষ্ঠা দাস তাই খুব চখ ক'বাত নহয় ক'বাত বোলে এক্টিং কৰিব লাগে তাই অভিনয়ৰ প্ৰতি খুব ইচ্ছা তাইও প্ৰথমবাৰৰ বাবে মুখত মেকআপ লৈছে এখেত আমাৰ মৃণাল গায়ন অসুস্থ শৰীৰ লৈয়ে গুৱাহাটীৰ পৰা আহিছে অভিনয় কৰিবলৈ এফালে ৰাইজ বহি আছে আমাৰ স্ক্ৰিপ্ট ৰাইটাৰে কিবা এটা বুজাইছে এইখিনিতে আকৌ মণিবুৱে আৰু ডাইৰেক্টৰ ৰুবুলে কিবা শিকাইছে কেমেৰামেন ভাইটিয়ে অপেক্ষা কৰি আছে বাকী ভাইটিসকলে শ্বুটিং চাবলৈ অপেক্ষা কৰি আছে মণিবু আৰু ডাইৰেক্টৰে শিকাই আছে আৰু এতিয়া আৰম্ভ হৈ যাব লাইট কেমেৰা একশ্যন বাকী ৰাইজেও অপেক্ষা কৰি আছে শ্বুটিংনো কেনেকৈ হয় একেলগতে 3জনী গাভৰু ছোৱালী দেখা পাই কেমেৰাটো ঘূৰাই দিলোঁ তাহাঁতৰো লাজৰ মুখখন ঘূৰাই দিলে এবাৰ আকৌ লাজ নকৰিলে ভালে পালে মুখখন দেখুৱালে তেওঁলোকৰ অভিনয় কৰিবলৈ মন যায় মই কোৱা নাছিলোঁ অকণমান লাজ কৰিছে যদিও হয় কিয়নো নোৱাৰিব কৰিবিনে অভিনয় কৰে যদি তেওঁলোকেও পাৰিব সঁচা কৰিবিতো নেক্সট টাইম কৰিব লাগিব নেক্সট টাইম আৰু কেইদিনমান পিছত 2-3 মাহৰ পিছত ভালেই লাগে
এইগৰাকী আমাৰ গাঁৱৰে বৌ 2 কিলোমিটাৰ দূৰৰ পৰা আহিছে মণিবক চাবলৈ খুব ভাল পায় মণিবক চাব আহিছে ভাল লাগিছে নে ভাল পাইছে নে মণিবক অহাত ভাল লাগিছে এখন গাঁৱৰ নাম কি আছিলে এখন গাঁৱৰ নাম 2 নং শান্তিপুৰ গহপুৰীয়া ঠিক আমি গোটেই শান্তিপুৰ বিচু কভাৰ কৰিম বাৰু শ্বুটিঙৰ মাজতে লাগি গ'ল অথন্তৰ দেখা পাই গ'ল 2 মাইনাৰ কাজিয়া কেমেৰা ঘূৰাই দিলোঁ অকণমান বন্দী কৰিলোঁ দুনবাই এইটো দিয়াটো শিকাইছে নহয় তোমালোককো ইহঁতক শিকোৱাই নাই তোমালোককে তুমি কেনেকৈ নাচিছিলা তুমি নাচিব নাজানিলা তুমি দেখুৱাই দিয়াচোন কেনেকৈ কাজিয়াৰ মাজতে এজনী মাইনাই হৰিনাম এটা গাই শুনালে ভিডিঅ'টো দীঘলীয়া হোৱাৰ বাবে বাকী দৃশ্যবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম সকলো আপডেট পাবলৈ আমাৰ ফেচবুক পেজ DD চিনে প্ৰডাকশ্যন ফ'ল' কৰিব আৰু শুভ মুক্তিৰ লগে লগে বাপুকণৰ বিলগ চাবলৈ আপোনালোকে ইউটিউব চেনেল DD চিনে প্ৰডাকশ্যন ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ